এবাৰ বম্বেত 2টা কানাড়া গান গাবলৈ গৈছিলে টি-চিৰ ষ্টুডিঅ'ত। 3টা গানেই গাবলৈ মাতিছিলে তেওঁক, কানাড়া চিনেমাৰ গান। লগত ময়ো গৈছিলোঁ, মই এনেই গৈছিলোঁ, মই বম্বে বেলেগ কাৰণত যাওঁতে তেওঁ লগতে তেওঁৰ ঘৰৰ পৰা লৈ গৈছিলে। তাৰপিছত যিজন মিউজিক ডাইৰেক্টৰ আছিলে তেওঁ খুব খং উঠিছে, জুবিন এনেও দেৰিকৈ যায়, আধা ঘণ্টা এঘণ্টা, গৈ পাওঁতে দেৰি হ'ল। তেওঁ খুব বকিছে আৰু যে মোৰ দেৰি হৈছে, মোৰ চুগাৰ আছে, প্ৰেছাৰ আছে। জুবিনে সুধিলে আপুনি কেইটাত কয়? কৈছে মই 12টাত যাব লাগে। আমি গৈ পাওঁতে 9:30 হ'লেই, মানে আঢ়ৈ ঘণ্টা সময় আছে, 3টা গান গাবলৈ আছে। তেওঁ কৈছে মই আপোনাৰ 12টাত ৰিলিজ কৰি দিম, মই কথা দিলোঁ আপোনাক। তাৰপিছত গান শুনিলে, 3 নম্বৰ গানটো শুনি ক'লে যে এইটো গান মোৰ ভইচৰ গান নহয়, এইটো আপুনি চানক গোৱাই দিব, এই 2টা মই গাম। এই কথা বতৰা পাতি পিজা চিজা খাই গান গাবলৈ সোমাওঁতে 10টা বাজিলে। মানুহজন আৰু খঙত আছে, মানে গান শিকায়ো থাকে, গালিও পাৰি থাকে, মৰমো কৰে। তাৰপিছত আমি বাহিৰলৈ ওলাই আহি হঠাৎ ভিতৰত সোমাই গৈছোঁ, কি হ'ল, গান হৈ গ'ল। মানে 1 ঘণ্টাত 2টা কানাড়া গান, কানাড়া ভাষা শিকি তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কৈ সুৰ শিকি 2 ঘণ্টাত গান গায়। তেতিয়া মিউজিক ডাইৰেক্টৰজনে ধেমালিকে কৈছিলে যে তই মোতকৈ যদি ডাঙৰ হ'লিহেঁতেন মই তোৰ ভৰি ধোৱা পানী অলপ লৈ গ'লোহেঁতেন ঘৰলৈ, কিন্তু তই মোতকৈ বহুত সৰু। সেইছিল বয়সস্থ আছিল, গতিকে সেই তেনেকুৱা এজন মানুহ আছিল।